ইহঁত দুইটাই খেলি মেলি কৰি আছে তই ছাৰক ফোন কৰি কথাবিলাক জনা ছাৰে ইহঁতক লকআপত ভৰাবলৈ ক'ব চাবি ঠিকে কৈছে ছাৰ 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 শুনকচোন নহয় মোক মানে ছাৰ মাফ কৰি দিয়ক মোক মানে এই ভাড়াতহে আনিছিলে দেউতাক সজাবলৈ কি হয় বাইদেউ মোৰ মানে ইহঁতৰ কলেজৰ ওচৰত দৰ্জী দোকান এখন আছে মাহেকত সি মোক ৫,০০০ টকা দিয়ে এই এক্টিংবোৰ কৰিবৰ কাৰণে বাইদেউ কি এক্টিং কৰ তই হয় ছাৰ কেতিয়াবা মই ইহঁতৰ ঘৰলৈ কলেজৰ প্ৰফেচাৰ হৈ যাওঁ আৰু কেতিয়াবা টিউচন চেণ্টাৰলৈ তাৰ খুৰাক হৈ যাওঁ আজি থানালে বাপেক হৈ আহিছ মই ছাৰ এক্টিঙৰ বাহিৰে একো ভুল কৰা নাই ছাৰ কথা ক'বলৈ আহিছে আলিটো ছাৰক ফোন কৰ আৰু ইয়াক লকআপত ভৰা এক্টিং কৰিলেও অপৰাধ হয়নে মাডাম হয় 420 কেছ হয় এইটো সোমা ফচাই দিলা ভাইজান চি কটা এতিয়া পুতেৰ ভাইজান হৈ গ'ল ঐ তোক কোনখন ফাৰ্মাচীয়ে প্ৰেছক্ৰিপশ্যন নোহোৱাকে এইখিনি ঔষধ দিছে মোক দেখাই দিবি বল বল ছাৰ 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 তাৰলৈকে যাবগৈ নালাগে ইয়াতে কিবা এটা লৈ দি মেলি কেছটো মেনেজ কৰিব পাৰি নেকি এটাই হ'বনে আৰু দিম হা